মোৰ ভেলাবুজি এতিয়া হওঁ হৈছে আৰু হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এয়া আপোনালোকে দেখিছে মই বাঁহৰ বস্তুত আহিছোঁ আৰু এইখন লগত লৈ আহিছোঁ। ইয়াত অহাৰ কাৰণটো হৈছে মই বাঁহ কাটিবলৈ আহিছোঁ। কিহৰ কাৰণে জানেনে? এয়া হৈছে মই মেজি বনাবলৈ আহিছোঁ, অৰ্থাৎ মেজি বনাবৰ কাৰণে বাঁহ কাটিবলৈ আহিছোঁ। আৰু সকলোকে ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা যাচিছোঁ, সকলোৰে শুভ কামনা বিচাৰিছোঁ। তো বলক মেজি বনাবলৈ বাঁহ কটা ষ্টাৰ্ট কৰি দিওঁ। অলপৰ কাৰণে গৰুৰ গাত বাঁহডাল নপৰিলে। চাওক, মোৰ বাঁহ কটা হৈ গ'ল। মই অকলে যিহেতু বেছি ডাঙৰকৈ মেজি বনাব নোৱাৰোঁ, বহুত কষ্ট হয় অকলে। তো এয়া অকণমান সৰুকৈ মেজিটো সাজি উলিয়াম। তো আজি বুধবাৰ, কালি উৰুকা, তো শুক্ৰবাৰে মেজি জ্বলাবলৈ হ'বই। তো বেছি সময় নাই, তো এইবাৰ অলপ বেলেগ ধৰণে মেজিটো বনাম। চাই থাকিব ভিডিঅ'টো। বহুত বেলেগ ধৰণৰ, অৰ্থাৎ আগতে কল চচনিৰে বনাইছিলোঁ, তো এইবাৰ অকল খৰিৰে বনাম। চাই থাকক। এই বাঁহৰি কটা হৈ গ'ল, এই চাওক। এতিয়া গছৰ ঠানি অৰ্থাৎ কাঠ খৰি দিব লাগিব। গোটেই বাঁহৰি দিলে সোনকালে জ্বলি যাব, তো মাজে মাজে গছৰ খৰি দিব লাগিব। বলক এতিয়া আমি গছৰ খৰি আনিবলৈ যাওঁ। এতিয়া গছৰ খৰি আনিবলৈ গৈ আছোঁ। ইয়াতে কাটি থোৱা আছে। এই খৰিৰে মেজি বনাম, চাই থাকক। এইবোৰ খৰি দেখিছে আপোনালোকে, ইয়াত বহুত খৰি আছে, মেচিনেৰে কাটি থৈ দিয়া আছিলে। আৰু এইবোৰেৰে মই এতিয়া মেজি বনাম, চাই থাকক। এইবিলাক খৰি কল চচনিৰে এইবাৰ নবনাওঁ, এইবাৰ অলপ বেলেগ ধৰণে বনাম। অকণ সৰুকৈ বনাম, বেছি ডাঙৰকৈ নবনাওঁ, কাৰণ ডাঙৰকৈ বনাব নোৱাৰোঁ। অকলে কিমান কৰিম, বহুত কষ্ট হয়। তো ইয়াৰ পৰা তালৈকে নিব লাগিব, এই গৰুটো যে আছে তালৈকে লৈ যাব লাগিব। মোৰ ভেলাবুজি এতিয়া হওঁ হৈছে আৰু হ'বই। এই চাওক, এইখিনি হৈছে আৰু অলপ বাকী আছে। চাওক কেনেকুৱা লাগিছে, বেছি ডাঙৰ বনোৱা নাই, আৰু অকণমান বাকী আছে, এতিয়া হৈ যাব। এয়া মোৰ মেজি তৈয়াৰ হৈ গ'ল। কেনেকুৱা হৈছে নিশ্চয় জনাব। যদিহে ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে, বাই বাই।